নিউজ ডে আসামৰ দৰ্শকসকলক দিব ওলাইছো এটা এক্সক্লুসিভ খবৰ। লাহৰীজানত প্ৰায় 4 কোটি টকাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ। আজি পুৱা প্ৰায় 8:30 বজাত লাহৰীজান আৰক্ষী পহৰা চকীৰ এছআই মনোজ্জ্বল গগৈৰ নেতৃত্বত বিশেষ তালাচীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। মণিপুৰৰ পৰা অহা গুৱাহাটী অভিমুখী এখন বলেৰোৰ পৰা উদ্ধাৰ 50টা চাবোনৰ বাকচত প্ৰায় 646 গ্ৰাম ড্ৰাগছ। বলেৰোখনৰ নম্বৰ MN01S1680। আৰক্ষীয়ে বলেৰোখনৰ ড্ৰাইভাৰজনৰ লগতে আন এজন লোকক আটক কৰিছে। আটকাধীন ধৃত লোক দুজন মণিপুৰৰ নগামচাই হাউকিপ আৰু লেটখলাল বুলি জানিব পৰা গৈছে। বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত উক্ত ড্ৰাগছসমূহ জব্দ কৰে লাহৰীজান আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 4 কোটি টকা বুলি জানিব পৰা গৈছে। আমাৰ এটা স্পেচিফিক ইনপুট আছিলে, সেই মৰ্মে আমাৰ আই চি লাহৰীজান PP SI মনোজ্জ্বল গগৈ এটা নাকা চেটআপ কৰিলে আৰ্লি মৰ্ণিঙতে। এখন মণিপুৰৰ পৰা আহি থকা আমি বলেৰো ভেহিকেল ইণ্টাৰচেপ্ট কৰিলোঁ আৰু থৰছলি চাৰ্চ কৰাতে যোনটো বেকলাইট থাকে তাৰ ভিতৰৰ পৰা আমি 50টা চাবোন বক্স ৰিকভাৰ কৰিছোঁ, য'ত আপোনাৰ এৰাউণ্ড 646 গ্ৰামছ হেৰইন আছে। এই সময়তে দুজন মানুহ এৰেষ্ট কৰা হৈছে, এইটো এন হাউকিপ আৰু হাউকুলাল তো লেটখলাল। তো এইটো তেওঁলোকে আনিছিলে মণিপুৰৰ পৰা। ক'ত দিয়া কথা আছিলে ছাৰ? বেচিকেলি গুৱাহাটী আছিলে, বাকী আমি ফাৰ্ডাৰ ইণ্টাৰভিউশ্যন কৰি আছোঁ ক'ত যাব লগা আছিলে। এই যিখিনি আপোনালোকে উদ্ধাৰ কৰিছে তাৰ ভেলুৱেশ্যন কিমান মান হৈছে? একচুৱেলি পাৰ কেজিটো আপোনাৰ ইণ্টাৰনেশ্যনেল ভেলুটো 7 crore হয়। তো সেইমতে আপোনালোকে লগাই লওক 646 এপ্ৰক্সিমেটলি 3 to 4 crore হ'ব। বোকাজানৰ পৰা বিশ্বজিৎ দে ৰিপৰ্ট, নিউজ ডে আসাম।